পানী ইয়ালৈকে উঠিছে নহয়। এইটো আমাৰ পাকঘৰ এইটো অৱস্থা বৰ্তমান জৰাজীৰ্ণ হৈ আছে। ইয়াত আমি চৌকাত ভাত বনাই খাইছিলোঁ আগতে। আৰু পানী ইয়ালৈকে উঠিছে। আৰু ইয়াত যেন ডলা আমি ওপৰত চাউল বাচি ডলা লেটকাই থওঁ ইয়াত ইয়ালৈকে এতিয়াও শেলাই লাগি আছে। তাতে আকৌ কিছুমানে কয় আমাৰ হেনো পানী সোমোৱা নাই। এইয়া ডলা গতি এইডোখৰলৈকে পানী উঠিছে। ইয়াত বোকাখিনি জমা হৈ থাকিলে। এই চালনী তেতিয়াই আছে, সেনেকৈ আছিলে। কি ক'ব, তললে আছে সেইটো। এইডোখৰ তললে আছিলে। বুজিলোঁ। দেখিলে ৰাইজ সেইটো গতি তাৰ ঘৰ দুৱাৰ ভাগি খতম। চৰকাৰ সাহায্য নামত একো নাই পোৱা আমি। সেয়া গতি